নমস্কাৰ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আসলতে আজিৰ ভিডিঅ'টো মই ভবাই নাছিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি, কিন্তু ভিডিঅ'টো বনাই থৈছিলোঁ আৰু ভাবিছিলোঁ যদি সবজিখন সোৱাদ হয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। কিন্তু ভবা নাছিলোঁ সবজিখন যে সঁচাকৈ ইমান সোৱাদ হ'ব। ময়ো প্ৰথমবাৰ বনাইছিলোঁ আৰু মই নিজে আচৰিত হৈ গৈছোঁ যে সবজিখন খাবলৈ ইমানেই সোৱাদ হৈছিলে আৰু সেইকাৰণে আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। যদি আপোনালোকৰ মাজৰ কোনোবাই বনাইছে কমেণ্টত জনাব, আৰু যিসকলে বনাই পোৱা নাই সঁচাকৈ কৈছোঁ বনাই চাব এবাৰ, খাবলৈ খুব টেষ্টি হয়। তেন্তে বলক আৰম্ভ কৰোঁ। এয়া বিন লৈছোঁ আৰু বিনৰ সলনি লেচেৰা ল'ব পাৰে। এয়া ভালকৈ ধুই কাটি লৈছোঁ আৰু লগতে লৈছোঁ এটা ওলকবি। এয়া ওলকবি আৰু এটা কুকাৰ লৈছোঁ। এতিয়া কুকাৰত গোটেইখিনি দি দিম আৰু লৈছোঁ নিমখ আৰু এয়া লৈছোঁ কলৰ খাৰ আৰু দিম জলকীয়া, একাপ পানী। ইয়াতে 3টা হুইচেল দিম। 3টা হুইচেল দিয়াৰ পিছত এনেকুৱা হৈছে, এয়া সিজি গৈছে। এয়া এতিয়া কেৰাহীখন পাতি দিছোঁ। ইয়াতে সোৱাদ অনুসৰি তেল দিম, সৰিয়হ তেল দিছোঁ আৰু মাছ আগতে ভাজি থোৱা আছিলে, মই মাছ দিছোঁ। মাছখিনি ভজা হোৱাত যিখিনি মই বইল কৰি থৈছিলোঁ সেইখিনি ইয়াতে ঢালি দিম। গেছৰ ফ্লেম হাই কৰি অলপ ভালকৈ ভাজি ল'ম। ভাজি লৈ বইল কৰোঁতে যিখিনি পানী আছিলে সেইখিনি পানী ইয়াতে দি দিম। বেছি পানী দিব নালাগে কাৰণ বইল কৰা হৈয়ে আছে। আৰু এনেকৈ গেছটো চিমত দি ঢাকনি লগাই অলপ সময় ভাজিম। পটককৈ হৈ যায়। গেছৰ ফ্লেম হাই কৰি দি সোনকালেও বনাব পাৰি, কিন্তু এনেকৈ গেছৰ ফ্লেমটো চিমত দি ঢাকনি লগাই বনালে বেছি সোৱাদ হয়। এয়া পানীখিনি যোৱালৈকে ভাজিম, বা থুপথুপীয়াকৈও খাব পাৰে, কিন্তু মই এনেকৈ অকণমান ড্ৰাই হ'লে বেছি ভাল পাওঁ। এয়া পানীখিনি শুকাই গ'ল। ভালকৈ মিক্স কৰি দিম আৰু এয়া আমাৰ বিনৰ খাৰ হৈ গ'ল। খাবলৈ সঁচাকৈ বহুত টেষ্টি হয়। ফ্ৰেণ্ডছ, যদি মোৰ পেজত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি ল'ব, আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।